অৰ্থমস্যন্দাসন। আজিৰ বিষয় অৰ্থমস্যন্দাসন। মস্যেন্দ্ৰ ঋষিয়ে এই আসনটোক প্ৰথমতে উদ্ভাৱন কৰিছিল। সেয়ে এই আসনক মস্যন্দাসন বুলি কোৱা হয়। এই আসনটো কৰিবলৈ অলপ কঠিন হোৱা বাবে কিছুমান পৰিৱৰ্তন কৰি ইয়াক সহজ কৰা হৈছে। মস্যন্দাসন কৰাৰ আগতে অৰ্থমস্যন্দাসন কৰা হয়। ইয়াত মেৰুদণ্ডৰ লগতে পেটো ভাঁজ খায়, গতিকে পেটৰ ভিতৰৰ ইন্দ্ৰিয়বোৰৰ ওপৰত চাপ পৰে, ফলত ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। এইদৰে মেৰুদণ্ড পকাই দিলে মেৰুদণ্ডত প্ৰবাহিত মেৰুৰজ্জুৰ ওপৰত প্ৰভাৱ পৰে আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। প্ৰথমে বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি সোঁ ভৰিৰ ওপৰেদি আনি সোঁ ভৰিৰ সোঁকাষে ৰাখিব। বাওঁ ভৰিৰ পতা সোঁ আঁঠুৰ ওপৰত ৰাখিব। দ্বিতীয়তে সোঁ ভৰিখন কুচাই আনি বাওঁ টপিনাৰ ওপৰত সোঁ ভৰিৰ পতা অহাকৈ ৰাখিব। তৃতীয়তে সোঁ হাতেৰে বাওঁ আঁঠু বেঁকা কৰি বাওঁ ভৰিৰ পানীগাঁঠিত ধৰিব। চতুৰ্থতে কান্ধ আৰু ডিঙি যিমান পাৰি সিমান বাওঁপিনে ঘূৰাব। তাৰ পাছত বাওঁ হাতখন পিছফালেদি সোঁৰো ওচৰলৈ নিব, যাতে হাতৰ তলুৱাখন বাহিৰলৈ হৈ থাকে। চকুৱে বাওঁফালে পাছলৈ চাই এটা নিৰ্দিষ্ট বিন্দুত স্থিৰ ৰাখিব। উশাহ নিশাহ স্বাভাৱিকভাৱে ল'ব। এতিয়া আমি আসন স্থিতি এৰিম। প্ৰথমতে ডিঙি ঘূৰাই দৃষ্টি সন্মুখলৈ আনিব। দ্বিতীয়তে দুয়োখন হাত গাৰ কাষত ৰাখিব। তৃতীয়তে সোঁ ভৰিখন পোন কৰিব। চতুৰ্থতে বাওঁ ভৰিখন পোন কৰি আগৰ ঠাইলৈ আনিব। এইদৰে পুনৰাবৃত্তি কৰি কৰি এই আসন আপোনালোকে অভ্যাস কৰিব পাৰে। মনত ৰাখিব, নিজৰ সহন ক্ষমতা অনুযায়ীহে এই আসন লাহে লাহে অভ্যাস কৰিব। মেৰুদণ্ড সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে বিশেষজ্ঞ পৰামৰ্শ লৈহে এই আসন অভ্যাস কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ধন্যবাদ।